পুনৰবাৰ আপোনালোকৰ কাষলৈ লৈ আহিছোঁ মা হোম ৰেচিপিৰ নতুন এটা আঞ্জা। এইপিনে দেখিবলৈ পাইছে কুকাৰত আলু দি দিয়া হৈছে, এনেকৈ ফাল কৰি এয়া আলু দি দিয়া হৈছে। মাৰ ৰেচিপি যিহেতু মায়ে বনাই আছে। আৰু এইপিনে বেঙেনাত থৈ দিয়া আছে। বেঙেনাখিনি এইপিনে চৌকাত জুই জ্বলি আছে, এইপিনে গৰম পানী উতলি আছে। এইখিনি পুৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণে। এইপিনে দেখিবলৈ পাইছে বিশেষ ৰেচিপি মাৰ হাতৰ। এইপিনে মায়ে নহৰু গুচাই আছে আৰু এইপিনে বেঙেনা পুৰি থকা হৈছে। গোটেইখিনি 1 2 3 4 5টা বেঙেনা পুৰি থকা হৈছে। বিশেষ ৰেচিপি মাৰ হাতৰ। এনেকৈ নহৰু পিঁয়াজ আনি লৈছে, কুটিবলৈ আৰম্ভ কৰিলে। ৰেচিপি বনিবলৈ আৰম্ভ হৈ আছে, যা যোগাৰ চলি আছে। ইয়াত কি আইটেম আছে চব, জলকীয়া, পিঁয়াজ, নহৰু আৰু এইপিনে বিলাহী কুটি থোৱা আছে। ৰেচিপিটো এনেধৰণে বনিব। বিশেষ ধৰণৰ ৰেচিপি চাব পাৰে। কি এক সুন্দৰ লাগিছে। বেঙেনাখিনি লাইনভাৱে এনেধৰণে শুৱাই থোৱা আছে। বেঙেনাখিনি পুৰ খাই আছে, পুৰি আছোঁ বৰ্তমান। চাওক জুহালত কেনে সুন্দৰ লাগিছে আৰু খাবলৈও বহুতে সোৱাদ হ'ব। আৰু বতুৱাত এইপিনে পানী গৰম হৈ আছে ওপৰত, যিহেতু পানীৰ দৰকাৰ হৈ থাকে। গৰম পানী এনেকৈ জুহালত কৰি থকা হৈছে। এইপিনে পিঁয়াজ, জলকীয়া, নহৰু, বিলাহী কুটি থোৱা আছে। ফুল খাই আছে, গোটাই থোৱা আছে। জলকীয়া, পিঁয়াজ, নহৰু, বেঙেনা, তাৰপিছত এয়া বইল আলু, এয়া নিমখ, এয়া হালধি, এয়া মছলা, জিৰা, এয়া জিৰা আছে, গোটা জিৰা চাব পাৰে, গোটা জিৰা এনেকৈ অলপ ওচৰত আচলতে এনেকৈ গোটাই লোৱা হৈছে। এইপিনে বেঙেনা এনেকৈ থৈ দিয়া আছে, পুৰি হৈ গ'ল। এতিয়া এইখিনি গুচাব লাগিব, তাৰপৰা বিশেষ ৰেচিপিটো বনিব। ভিডিঅ'টো চাই থাকিব। এই পুৰি থোৱা বেঙেনাসমূহ গুচাই লোৱা হৈছে সকলোবোৰ। আৰু এইপিনে আছে পিঁয়াজ কুটি থোৱা আছে আৰু জলকীয়া কুটি থোৱা আছে আৰু নহৰু। এইপিনে আছে বিলাহী আৰু এইপিনে আছে আলু বইল। এয়া হৈ গ'ল ৰেচিপি বনিব। এইপিনে এটা আধা সিজা হৈ আছিলে, সেইবাবে পুৰি থকা হৈছে তাক। আৰু এইপিনে কেৰাহী এনেকৈ পাতি দিয়া হৈছে। ভিডিঅ'টো কেৰাহীত তেল দি দিয়া হৈছে। ভিডিঅ'টো চাই থাকক। বিশেষ ৰেচিপি মাৰ হাতৰ আঞ্জা এখন বনিবলৈ গৈ আছে সুন্দৰভাৱে। সৰুকৈ কাটি লোৱা হৈছে। গৰম বেঙেনা এনেকৈ কাটি লোৱা হৈছে। জুহালত পুৰা হৈছিলে এয়া বেঙেনাখিনি সুন্দৰভাৱে পুৰি লৈ এতিয়া পিচকৈ সৰু পিচকৈ কাটি লোৱা হৈছে। ভিডিঅ'টো চাই থাকক। বিশেষ ৰেচিপি বনিবলৈ গৈ আছে মাৰ হাতৰ। তেলত জিৰা দি দিয়া হৈছে, সুন্দৰভাৱে জিৰা দিয়া হৈছে, গোটা জিৰা দিয়া হৈছে। চাই থাকক। আৰু ইয়াত পৰিব এতিয়া নহৰু, গোটা নহৰু। চাওক গোটা নহৰুখিনি এনেকৈ দি দিয়া হৈছে। মানে ৰেচিপিটো বনিবলৈ আৰম্ভ, যা যোগাৰ চলি আছে আচলতে। চাওক কি সুন্দৰভাৱে নহৰু দিয়া আছে, গোটা নহৰুখিনি আৰু গোটা জিৰা দিয়া হৈছে। ইয়াত মোহাৰি দিয়া হৈছে এটাৰে, যিহেতু ইয়াৰ ফ্লেভাৰটো তেলত বিয়পি যায় যাতে। এয়া দিয়া হৈছে সম্পূৰ্ণ পিঁয়াজ আৰু জলকীয়াখিনি, লগতে দিয়া হ'ব বিলাহী। সুন্দৰ লাগিছে, এক বিশেষ কালাৰ আহি যোৱা নিচিনা হৈছে। ইয়াত হালধি দিয়া হৈছে, চাওক ভিডিঅ'টো। তাত নিমখ দিয়া হৈছে। ইয়াৰ পিছত সকলোবোৰ মা মছলা দিয়াৰ পিছত, যিহেতু বিশেষ মছলা ইউজ কৰা নহয়, সেইবাবে এনেকৈ বিশেষভাৱে বনোৱা হৈছে। এনেকৈ বেঙেনা, গোটা নহৰু, পিঁয়াজ আৰু গোটা জিৰা আৰু এনেকৈ আলুখিনি হাতেৰে মোহাৰি লোৱা হৈছে। বিশেষ ৰেচিপিৰ বাবে বিশেষ বুদ্ধিৰ প্ৰয়োজন, সেইবাবে বিশেষ ৰেচিপি বিশেষ সোৱাদ হ'ব। সুন্দৰ লাগিছে আলুখিনি মোহাৰি লোৱাৰ পিছত। বিশেষ ৰেচিপি মাৰ হাতৰ বিশেষ ৰেচিপি বনিবলৈ গৈ আছে। আৰু এইপিনে সম্পূৰ্ণ মছলাখিনি ভাঙি দিয়া হৈছে, ভাজি লোৱা হৈছে আচলতে। এটা ডিম দিয়া হৈছে ইয়াত, চাওক এটা ডিম দিয়া হৈছে। মছলাখিনি ৰেডি হোৱাৰ পিছত আলুখিনি দি দিয়া হৈছে। চাওক বিশেষ সুন্দৰ এক ৰেচিপি বনিবলৈ গৈ আছে। মাৰ হাতৰ বিশেষ আঞ্জা বনিবলৈ গৈ আছে। এয়া চাওক কি সুন্দৰ লাগিছে ৰেচিপিটো। এনেকৈ ভাজি লোৱাৰ পিছত আলুখিনি সুন্দৰভাৱে ভাজি ল'ব লাগিব। পোনপ্ৰথম দেখিবলৈ পাইছে বেঙেনাসমূহ এনেকৈ দি দিয়া হৈছে। আঞ্জা বনিবলৈ আৰম্ভ হৈ গ'ল। এনেকৈ আজি সুন্দৰ এক আঞ্জা বনিব। মাৰ হাতেৰে বনিবলৈ গৈ আছে। ভিডিঅ'টো চাই থাকক। কি এক সুন্দৰ লাগিছে চাওক।
এইখিনি ৰেচিপিটো যেতিয়া এনেকৈ ভাজি থকা হৈছে, যিহেতু সুন্দৰে কালাৰ আহি পৰিছে আৰু সময় আছে হ'বৰ বাবে, ভিডিঅ'টো চাই থাকিব। এয়া এনেকৈ বনাই থকা হৈছে সুন্দৰভাৱে। বইল আলু আৰু পোৰা বেঙেনা আৰু বিলাহী আছে, আৰু এটা বিশেষ বস্তু, এটা ডিম দিয়া হৈছিলে, সেইবাবে বিশেষ এটা টেষ্ট আহি পৰিছে। আৰু গোটা নহৰু তেলত ফ্ৰাই কৰি আচলতে ভাঙি দিয়া হৈছিল, সেইবাবে বিশেষ এটা টেষ্ট আহি যায়। যদিহে আপোনালোকে বনাব বিচাৰিছে এনেধৰণে বনাব পাৰে। আৰু কেনে লাগিছে আঞ্জাটো কমেণ্ট কৰিবলৈ নাপাহৰিব। ৰেচিপি ইতিমধ্যে হৈ গ'ল, আৰু ইয়াত এক সুন্দৰ গোন্ধৰ বাবে ধনিয়া যি দিয়া হৈছে, চাওক কি এক সুন্দৰ লাগিছে ৰেচিপিটো। বিশেষ আঞ্জা মাৰ হাতৰ, এনেধৰণে বনাই থকা হৈছে, চাওক কি এক সুন্দৰ কালাৰ আহি পৰিছে। ৰেচিপিটো ইতিমধ্যে হৈ পৰিছে, সুন্দৰ কালাৰ আৰু খাবলৈও বিশেষ সোৱাদ হয়। দেখিছে একদম সুন্দৰভাৱে হৈ পৰিছে, খাবলৈ বিশেষ সোৱাদ হয় এনেকৈ বনালে। বেঙেনা পুৰি লৈ, আলু বইল কৰি লৈ, তাৰপৰা মছলা খতি যি ধৰণৰ মছলাই নিদিয়ক, খাবলৈ বিশেষ সোৱাদ হয়। আৰু বিশেষ বস্তু এটা ডিম দিয়া হৈছে, ডিম আপোনাৰ নিজৰ ইচ্ছামতে দিব পাৰে। সেইবাবে ভিডিঅ'টো দেখুৱালোঁ, কেনে লাগিছে জনাব। এয়া ৰেচিপিটো বিশেষ আঞ্জা মাৰ হাতৰ বনি হৈ গ'ল। এয়া কাঢ়ি লোৱা হৈছে, সুন্দৰভাৱে কাঢ়ি লোৱা হৈছে। এয়া খাবলৈ বিশেষ সোৱাদ হয়। ভিডিঅ'টো শেষলৈকে চাই কেনে লাগিলে জনাবলৈ নাপাহৰিব। বিশেষ আঞ্জা মাৰ হাতৰ আঞ্জাৰ সোৱাদ কেনে লাগে কমেণ্টত জনাব। আজি মাৰ হাতৰ বিশেষ আঞ্জাৰে দুপৰীয়া সাঁজটো খোৱা হ'ব। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।